যেতিয়ালৈকে আপুনি আপোনাৰ সমস্যা সমাধান নকৰে আৰু আপোনাৰ সমস্যাৰ বাবে আনক দোষাৰোপ কৰিব, তেতিয়ালৈকে আপুনি আপোনাৰ সমস্যা দূৰ কৰিব নোৱাৰে। যেতিয়া মানুহে আপোনাৰ ওপৰত খং কৰিবলৈ আৰম্ভ কৰে, আপোনাৰ কাম কৰা দেখি পাগল বুলি ক'ব খোজে, তেতিয়া আপুনি সেইটো বুজি পাব আপুনি সঠিক পথত আগবাঢ়িছে। খঙত অলপ সময় ৰৈ যাওক, কোনো কথা নক'ব আৰু ভুল হ'লে অলপ বিনম্ৰ হৈ মানি লওক। যেতিয়া পৃথিৱীত সকলো সমস্যা সমাধান হ'ব। জীৱনত যিমানেই সমস্যা নাহক কিয় কেতিয়াও নিৰুৎসাহ নহ'ব। কাৰণ সূৰ্য যিমানেই পোহৰ নহওক কিয় সাগৰ কেতিয়াও শুকুৱাব নোৱাৰে। যেতিয়ালৈকে শিক্ষাৰ উদ্দেশ্য চাকৰি হ'ব, তেতিয়ালৈকে সমাজত কেৱল চাকৰহে জন্ম হ'ব, মাষ্টৰ নহয়। শৰতৰ অবিহনে গছত নতুন পাত নাহে। কষ্ট আৰু সংগ্ৰাম সন্মুখীন নোহোৱাকৈ জীৱনত ভাল দিন নাহে। সপোন দেখিবলৈ যথেষ্ট স্মাৰ্ট নহয়, পাগল হ'ব লাগিব। পানীত পৰি কাৰো মৃত্যু নহয়, সাঁতুৰিব নাজানিলেহে মৃত্যু হয়। পৰিস্থিতি কেতিয়াও সমস্যা হৈ নাথাকে। সমস্যাৰ সৃষ্টি হয় তেতিয়া আপুনি সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব নাজানে। য'ত আপোনাৰ কোনো গুৰুত্ব নাই তালৈ যোৱা বন্ধ কৰক। হয় সেয়া কাৰোবাৰ ঘৰেই হওক বা নতুবা কাৰোবাৰ হৃদয়েই হওক। সদায় হাঁহি হাঁহি জীৱনটো পাৰ কৰক, কাৰণ আপুনি সেইটো নাজানে আপোনাৰ জীৱন কিমান বাকী। গীতাত স্পষ্ট লিখা আছে, নিৰুৎসাহ নহ'ব। তোমাৰ সময় দুৰ্বল, তুমি নহয়।